তো গাইস তলর নাজারাটো চাওক এহাল পানীৰ নাজাৰা তলর নাজাৰাটো চাওক কেনে সুন্দৰ নাজাৰা মানুহ বহুত কি কম পানীৰ হেৰিটো চোৱা ঢেউটো চোৱাচোন তো এই সো গাইস চাওক না একদম চাওক কি পানী খাই আছে চাওক নিমখ পানী আর চাওক ঢেউ কি মজা ঢেউ আহি আছে চাওক একদম ক'ব লগা নাই একদম মন একদম পুরো ফ্রেশ হয়ে যায় সাগর পর আইলি মানুহগিলা চাওক একদম হাদি আর চাওক হাদি মানুহগিলা চাওক চাওক এ চাওক কি মজা 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 হাদি চাওক আর উপরে দেনি চাওক এতিয়া মানুহ নাই পাতলা হয়ে গেল মানুহ সো গাইস চাবা পারে এতে মস্ত ডাঙৰ এটা খাল সো পাতলার পুকুরি খান গেলে মজা এটা একটা পুকুরি চাওক পুকুরিত পাতলারে গা ধুবা না বাপরে বাপরে ঠান্ডা গা ধুবা এইটো মস্ত ডাঙৰ পুকুরি এটা আমাৰে পুকুরি নাছিল আমাৰে পুকুরি এইটো মোর হোর আর তার হোরে দিছি এইটো আমার বন্ধুসকল আপোনালোকে চাব পাৰে কি ধুনীয়া ধুনীয়া হেৰি শামুক মজা মজা একদম ও তান্তে গুচি গেল মুখ থৈ কেনে মানুহ চাওক না একবাৰ মানুহ তামান মানুহ এইটো চাইডে দি দিনৰ মানুহ কমি গেছে বহুত এই পাতনারাত যাই আছে মুখ থৈ কেনে কন্যাকুমাৰী আহিলো কি কো আমাৰ সূৰ্যটো ভালকে নুঠিলে লাজতে গুচি গেল অলপ আহি কেনে মানুহ চাওক মানুহ ভাবছিলো গা নুধু আৰু আও ও গাইস চাবা পাৰে এইটো অলপ বেলেগ সাইড এইটো অলপ বেলেগ হচ্ছে বেলেগ জায়গা হিন্তি চাওক আদি আৰু ভালকে চাব পাৰি একদম মজা সেইটো চাই থাকক মজা একদম মজা এতে পাতনার হাতে ফটো আমি কেইবার ফটো তুলিছো কিন্তু কি কম ফটো গিলা নাহে মানে এতে মানুহ মাছ মাৰি আছে জাল পাতি এইগিলা ফুটবলৰ নিচিনা যে এইগিলা নহয় এইগিলা জাল পাতছি এইগিলা জালেদি মাছ মাৰি আছে এই হোৱাৰ পৰা হয় আমি যেনে অসমত নেটেদি মাছ মাৰো এত সেনেকে মাৰি আছে হয় এইগিলা মাছ মাৰি আছে বন্ধু বুজিছ চাওক আদিছি আপিগিলা সেলফি তুলি আছে এইগিলা চাওক মজা গাইস আপোনালোকে চাবা পাৰে আদি কাপোৰ বিক্ৰী কৰি আছে এইগিলা মানুহ চাওক ধুনীয়া ধুনীয়া কাপোৰ ছোৱালী মানুহৰ কাপোৰ এইগিলা সৰু সৰু ছোৱালীৰ আৰু আদি এইগিলা ডাঙৰ ডাঙৰ ছোৱালী যাই আছে এইগিলা চাওক ফুল চাওক ফুল এইগিলা সৰু বাচ্চাৰ ছোৱালীৰ কাপোৰ চাওক চাওক আপোনালোকে গাইস এইগিলা হ'ল সাগৰৰ পাৰত থকা দোকান সৰু সুৰা দোকান কিবা কিবি পায় সাগৰৰ বস্তু পায় চাওক গাইস এইগিলা আপি চুলিৰে বেছিভাগ মালা যি লাগে মানে চব পায় আৰু সাগৰৰ বস্তু বেছিভাগ তো চাই থাকক এইগিলা সাগৰৰ বস্তু আৰু মালা চালা নালাগে আমি ঘৰত নাযাওঁ না আমি ইয়াতে থাকিম তো চাব পাৰে সাগৰৰ কি ধুনীয়া বস্তু এইগিলা মালা চাওক লগতে এইগিলা চাওক চান সাগৰৰে মানে শিলৰ তো গাইজ সাগৰৰ এই দোকান সাগৰৰ পাৰৰ দোকানটো জানো চব সাগৰৰে ভৰ্তি বস্তু দি এই দোকান তো ৰ'দ চ'দ পৰি আছে দিয়াৰ গিলে কোৱালিটিও ভাল নহয় চাই থাকক যি পাৰো দেখাই আছো পাহাড়ি পুতলা গিলা দেখো পাহাড়ি পুতলা আছে তোমাৰ ও গাইস এইটো এটা মূৰ্তি কিবা এটা মানে ভালকে ক্লিয়াৰ আহা নাই কিন্তু কিবা এটা মূৰ্তি আৰু তো গাইস চাওক প্লেচখিনি মজা লাগছি এইটো এটা কিবা হাত খান কি বঢ়িয়াকৈ থৈ দিছি চাওকচো ধুনীয়া লাগছি লগতে ফৰেনৰ মানুহ আহিছি দেখা পালো আজি প্ৰথমবাৰ ফৰেনৰে মানুহ এগিলা তো গাইস আমি খাবৰ কাৰণে হোটেল বিচাৰি আছো যাই আছো এতিয়া অলপ প্লেচ চোৱা কেনেহেন দোকান কি দেখা মানুহে মানুহ
সো গাইস দুজনে দুটো চশমা লৈ লিলো তো কন্যাকুমাৰী এটা চিন এটা ললো গাইস চশমা পৰা কেনে ক'ব আৰু আমাৰ চাৰক দেখা দিয়া অলপ সৰু সুৰা দোকান ইয়াৰ পৰা ললো আমি তাৰমানে দুখীয়া মানুহ পৰা লওঁ বেছি এই আৰু না কি কয় দাদা হাই চুলুঙে হাই টাটা হাই চুলুঙে হাই গাইজ আপোনালোকে গাড়ী চাওক কিমান মানুহ আহিছে গাড়ী গাড়ী লৈ লৈ চাওক বহুত মানুহ আহিছে ইয়াতে বহুত মানুহ মানে কি কম বহুত মোক থৈ কেনে গুচি গেল আনদে ক'ত এই চাওক মোক থৈ থৈ গুচি যায় চাওক দেখছ না এই আগতে এনে চাওক মানে কি কম দোকানগিলা চাওক মানে কি আর চাও তো চাই থাকক ভিডিঅ' আমি আগবাঢ়ি যাই থাকোঁ আৰু আগক লাগি মোক থৈ গুচি আছে তাহাঁতক মুখগিলা চাওক কি মজা মজা শামুক বৰ ধুনীয়া লাগে কিন্তু একদম ভাল লাগিছে কাৰণে দেখাই দিলোঁ আৰু চাব পাৰে মোৰ পাৰ্টনাৰে বোলে এটা কৰি লয় চ' তাতাক সুধিলোঁ কিমান দাম তাতে এওঁলোক আছে পুৰিলা দামটো কিমান বা কৈছি মোক বুজি নাপালো মই কিমান বা ক'লাক দামটো ৰেট এলো দে এলো তাক গুনি আছে জাস্তি বেন্দা না জি অন্নে পদ অন্নে হলো বাৰু চাক দামটোই নকয় এলো এইটো ৰোৱা ঐ এই গোটেইকেইটা দিছি 20 টাকাত লৈ লোৱা চ' চাক এইকেইটা দিছি 20 টাকাত চ' চাব পাৰে বহুত কম দামতে আমি বুঢ়া বুঢ়া মানুহৰ পৰা বস্তু বেছি লওঁ কাৰণ এইগিলাৰ পৰাই ল'ব লাগে অঁ চাওক তিৰি মাংস বিক্ৰী কৰি আছোঁ আজি বহুত বিচলি বিচলি এটা হোটেল পালোঁ চ' এতিয়া যাওঁ হোটেলৰ ভিতৰত চাওঁ কি আছে খাওঁ ধচা বা পৰঠা খাম আৰু কি চ' এয়া হোটেলৰ ভিতৰত নাজাৰা গাইস আমার খানা আহি পালে মানে ইয়াতে ইডলি আৰু মানে ইয়াৰে ফেভৰেট খানা ইডলি আমাৰ অসমৰ ভকা পিঠা আৰু ইয়াৰে ইডলি তো গাইস এই খানা সাউথৰ ফেভৰেট খানা তো গাইস আমি খাই লওঁ নাকি তাৰপিছত কিবা অলপ দেখাম দেখে আৰু ৰাওনা হ'ম তো গাইস খাই লৈ আমি ওলালো ওলাই কেনে এটা কিবা এটা ৰাস্তা আছে মানে লাষ্ট ৰাস্তা হয় আৰু ৰাস্তাই নাই সেইটো দেখে কেনে আমি আৰু যাম ইয়াৰ দেখাব লাগে একো নাই ইয়াৰ দেখাম তো গাইস ফাইনেলি ওলালো ৰাস্তাটো মানে লাষ্ট ৰাস্তাটো তো চাওঁ গাইস এইটোৱে লাষ্ট ৰাস্তা বোলে ৰাস্তাত যাব লাগিব দেখাত কম কিন্তু বহুত দীঘল মানে কি কম আৰু যে যাই আছোঁ চাই থাকক এখানি মানক লৈ যাব পাৰোঁ লাষ্টত যাই দেখাম আৰু তো চাই থাকক তো গাড়ী যাই আছোঁ মানে ৰ'দ বহুত বাপৰে বাপ কি ক'বা ৰ'দৰ কাৰণে আকৌ দেখাই পোৱা নাই আমি দেখা পোৱা নাই ভিডিঅ'ত বা আহেনে নাহে স্পষ্ট গম নাপাওঁ তো যাই আছোঁ লাচি মেনাক লাগি চাওঁ কেনেহেন লাচি মেনাটো ষ্টেচনৰ লাষ্ট দেখিলোঁ গোটেই ৰাস্তাটো লাষ্ট দেখাওঁ আৰু তো চাই থাকক তো গাড়ী চাব পাৰে মানে আধাতে মাটিৰ ৰাস্তা আহি আহি চালোঁ যি শিলৰ ৰাস্তা গোটেই মানে শিলেই এইবাগৰ সাগৰ তোমাৰ এইবাগৰ সাগৰ মাজতে ৰাস্তাটো তাতে আধাক লাগি মস্ত শিলটি শিলে ৰ'দো মস্ত ৰ'দ চাই থাকক অলপ মই যাওঁ কেনে দেখা পাওঁ চাওঁ মানুহ আছে চাই থাকক যাই আছোঁ তো গাড়ী আহি লাচি মেনা পালোঁ ইয়াৰ পৰা ৰাস্তা আহি নাই লাষ্ট লাষ্ট মানে চাব পাৰে ইয়াৰ পৰা নাই ইয়াৰ পৰা নাই লাষ্ট মানে কি ক'ম গাইছ এনেকুৱা ভাল লাগিছে মানে কি ক'ম আৰু ঘূৰান্তে 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 আমি তাৰ পৰা দেখাব ৰাস্তাটো এতে বহুত দূৰেদি ঘূৰি আহিব লাগে এতে আৰু লগতে আধা শিলৰ আধা মাটিৰ ৰাস্তাখন বঢ়িয়া লাগছি ভাল লাগছি বতাহ বহুত আৱাজ বা শুনা পাই আছে না পোৱা নাই গম নাপাওঁ তো এইটোৱে লাষ্ট চিমেনা মানে ইয়াৰ পৰা নাই আৰু চাই লওক লাষ্ট আৰু শিলেৰে বনাইছিল লাষ্ট তো দুটা আপি পোজ দি আছে কেনেকৈ দি আছে চাওঁ আমিও দিওঁ দুটা এটা পোজ ইয়াতে মানুহগিলা গা ধুই আছে অলপ জুম কৰি দেখাই আছোঁ আপোনালোকক ইয়াতে গা ধুই আছে সাগৰ পাৰত এইটো মন্দিৰত ইমান ভিৰ মানে সেইকাৰণে আমি যোৱা নাই একদম মানে কি ক'ম আৰু এতিয়া বাচ্ছাগিলা ইয়াতে ঘূটনি উৰাই আছে চিলা ঘূটনি চিলা আৰু ইয়াতে চাওক মানুহগিলা মাছ মাৰি আছে তামান বতাহ দিছি মাত শুনা পায় নে গম নাপাওঁ চাওক নাও আৰু নাও পূৰা মাছ মাৰি থাকে মানুহ ইয়াতে চাওক না কন্যাকুমাৰী নাজাৰা মানুহ মাংনা নাহে কন্যাকুমাৰী বৰ ধুনীয়া
একদম আর মজা মজা চাওক দে আর পিছে আমি ক'ৰ পৰা খোজকাঢ়ি আহিলোঁ চাওক একবাৰ আপোনালোকে এই লাষ্টত গৈছিলোঁ একদম লাষ্টৰ পৰা এতিয়া আহি গ'লোঁ এতিয়া ইয়াৰ পৰা এই তাকে লাগি যাম চাওক আপোনালোকে চ' আজিৰ কাৰণে এইখিনি গাইস আমি ট্রেনত উঠলো রুম যাই আছো আমার ভালো অবস্থা বইয়া মানে জোর গোটা ভিতরে রাতিপুৱা আহি ঠাণ্ডা হাৱা খালো লগতে প্লেছৰ হাৱা খালো কি ক'বা আৰু এনজয় কৰোঁতে যাই আছো ভিডিঅ'খিনি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰি দিব চেনেল ছাবস্ক্ৰাইব কৰি দিব তলত কি আছে চাওক আপি মানে নাই আৰু অলপ চাইছিল